তো হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ আৰু এটা ব্লগলৈ। তো আজি 13 তাৰিখ সুৰুকা আৰু আমি আহি গৈছোঁ ইয়াতে মাহীহঁতৰ ঘৰত। এতিয়া গোটেইকেইটা কথা চথা পাতি কিনে বজাৰ কৰিব যাওঁ। মনোজ আহি আছে এইফালে পৰা কিমান কি বস্তু লাগে চিলিপখন লৈ লওঁ ফাৰ্ষ্ট। কেনে হ'ব পিছে আজি ভিডিঅ'টো পূৰা ধামাকা হ'ব কিন্তু। তো গাইজ পূৰা পইচা তোলা তুলি কৰি লৈছোঁ। এতিয়া আপোনালোক দেখাম কিমানখিনি আজি কি কৰোঁ। আজি ব্লগটো বহুতখিনি ভাল হ'ব যাই আছে, বহুত ধামাকা হ'ব যাই আছে। তো আমাৰ লগত চাই থাকক। তো গাইজ আমি এনেকৈ মাহীহঁতৰ ঘৰৰ ফালে আহিছোঁ। এইফালে মাছ ভাজি আছে। কি মাছ এইটো? এইফালে আমাৰ মাহীটো মাছটো কি? আৰু এইটো কি গাই? এইটো গাহৰি। তো আমাক মাহীয়ে এতিয়া দিব হিচাপটো, আমাৰ কাৰিকৰে এই গাহৰি সিজাবৰ কাৰণে দিলে গাইছ। কিন্তু আমাৰতো গাহৰি এতিয়ালৈ আহি পোৱাই নাই। এই গাহৰি মই অলপ ফ'কাছ কৰি দিছোঁ। সিফালে গান বজি আছে আমাৰ মানাছ। আমি আহি মনোজ দা ঘৰত ৰ'লোঁ। এয়া চাহ খাব কি দিছে মানস? এয়া মনোজ দা ঘৰত আহিলোঁ। লাৰু ঘিলা পিঠা আৰু গাইছ চাহ একাপ এয়া পিঠা। বিহু কেইদিন এই আৰু নে কি মানস? আৰু তেতিয়া কি গেম খেলি আছা বে? কি গেম খেলি আছা মোক এবাৰ কৈ দেচোন। বেং গাইছি বেং খেলি আছে। গাইছ এতিয়া মনোজ দাৰ পৰা চাহটো খাই চিধা আমি বজাৰ কৰিব যাওঁ। তো গাইছ এতিয়া আমি ওলাই আহিছোঁ পুৰা পথাৰে চৰ্টকাট মাৰিম নে কি মনোজ? এতিয়া আমাৰ মেইন কি বজাৰ? মেইন আমাৰ বজাৰ যোনখিনি আমাৰ খানাত লাগে সেইখিনি বজাৰখিনি কৰি কিনে। তো গাইছ আমি আহি পালোঁ এয়া নৰ্থ গুৱাহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰ্থ গুৱাহাটী কলেজ, এইফালে ছায়েন্সৰ গেট। আৰু গাইছ আমি ইয়াতে পঢ়া। এইবাৰ পঢ়ি শুনি ওলাই গ'ল। আমি আছোঁ এইবাৰ মানে মই আছোঁ। আপোনালোক চাই থাকক। এতিয়া আমি বজাৰ দেখাম গাইছ। তো মানসহঁতো বেলেগ হ'ল, আমিও বেলেগ হৈ গ'লোঁ। আমি মানে মই দাদাৰ লগত আহিছোঁ। দাদা আৰু মই আহিছোঁ। ইফালে মনোজ আৰু মানস গৈছে কাৰণ ইয়াতে গাহৰিটো নাই গ'ল। আমাৰ ইয়াতে 2 কুইণ্টেল গাহৰি কাটিছিল গাইছ, কিন্তু অলপো নৰল সেইকাৰণে অলপ দূৰত গৈছে। আৰু এই আমাৰ লগত দাদা আছে। তো আমি এতিয়া ইয়াৰ পৰা ব্ৰইলাৰ লওঁ, লৈ কিনে আমি যাই কিনে দেখা আছোঁ আৰু কি কৰোঁ। তো গাইছ এইটো ব্ৰইলাৰটো লৈ ল'লোঁ। এতিয়া যাই আছোঁ মানসহঁতৰ তাতে লগ ঘৰত মানে। তো গাইছ এই ব্ৰইলাৰখিনি আমাক দাদাই দিলে। দাদাই দিম বুলি কৈছিল, আমাক খানা খালে ক'ব দিছিল। এইখিনি ব্ৰইলাৰখিনি দাদাই দিলে গাইছ। তো এতিয়া আমি বাকী বজাৰখিনি কৰোঁ। কি হেল্প কৰি দিলে ভাই? গাড়ীটো লৈ গ'ল তালৈকে। তো গাইছ সিহঁতে হাবাথুৰি খালে গাহৰি বিচাৰি। মনোজ কিমান ল'লি গাহৰি পিছে? গাহৰি 500 টকা লৈছে পুৰা। গাহৰি গাইছ পুৰাপুৰি 500 টকা লৈ লৈছোঁ। এতিয়া বাকীখিনি বজাৰ কৰোঁ। পুৰা পাত গিলাচ মাংস চাংস চব লৈছোঁ। এইফালে কণী মনোজ দেখাই দে এবাৰ। মস্তিকে বনাবা আমাৰ চেফ। আলু পিঁয়াজ। আমাৰ চেফৰ নাম কি? ডাংগাৱালা। গাইছ সেইফালে পুৰা মাইক বান্ধি দিছে গছৰ ওপৰত। গাইছ ওপৰৰ ফালে পুৰা মাইক বান্ধি দিছে গছত মানুহে। আৰু এইফালেও পুৰা বিলাক বান্ধি দিছে। ত' এতিয়া যাওঁ ঘৰে বস্তুখিনি থওঁ। তাৰে পিছত গোটেইকেইটাই ওলাই কিনে বঢ়িয়াকৈ আহি যাম। তো তেতিয়ালৈকে তো এতিয়া বোলে আমি আহি পোৱা মানে এইফালে চিমু বিশাল আৰু প্ৰিয়মে এহেঁতকেইটাই গোটেইকেইটাই এই কানেকশ্যনখিনি কৰি থৈ দিছে গাইছ, চাব পাৰে। এইফালে গাইছ চবখিনি যোগাৰ হৈ গৈছে। খালি কি আমাৰ এটা বস্তুৰ কমি হ'ল, সেইটো বক্সটো কমি হ'ল। আৰু বাকী ইফালে আমাৰ গোটেইখিনি হৈছে। আৰু এতিয়ালৈকে ভিতৰত আমি এণ্ট্ৰি কৰা নাই। এতিয়া আমি ভালকৈ চাফা তাফা হৈ আহোঁ। মই কিবা অলপ চাফা তাফা হৈ আহি কিনে এইটো বঢ়িয়াকৈ মানুহৰ হাতনে কাটাম আমি। এইটো গাইছ এইটো চাই লওক। এইটো কাটাম আমাৰ চেফে কাটব। এইটো ভিতৰত তাবিজ আছে। এইটো তাবিজ নহয়, এইটো চেফে কাটব আমাৰ এইটো ফিটা। তো গাইছ এতিয়া আমি যাই আছোঁ। আমি মানে কি মই যাই আছোঁ ভাত খাবৰ কাৰণে। ভাত পানী খাই কিনে আপোনালোক দেখাম আহি কিনে। মানুহে খাই ওলাই আহিছে আমাৰ ঘৰলৈকে। মানুহে আমাৰ ঘৰত থাকিব। মনোযোগ আহিছে ভাত খাব, চবেই আহিছে ভাত খাব। তো এতিয়া আমি যাই কিনে ভাত খাওঁ, খাই কিনে দেখাই আছোঁ। মানস আৰু মই চৰুলৈ আহি পাওঁ মানে তাতে কিছু এনেকুৱা জুই ধৰি দিছে। ইহঁতে গাইছ কিছু এনেকুৱা গাইছ আমি আহি পাওঁ মানে সিহঁতে পুৰা দুপদপীয়া জুই লগাই দিছে। এইফালে আহি গৈছোঁ। এতিয়া আমাৰ লগত চাওক আমি কি ধামাকা কৰোঁ গাইছ। হোৱা নাই তো গাইছ এতিয়া মেইন কামটো আমি কৰোঁ। এই মনোজ হালেকি ৰখি ল মনোজ হালেকি আমাৰ মানসক আমি সম্বোধনা জনাম ফাৰ্ষ্ট।
কেনে ফিলটো বিহুৰ মজা হেপী বিহু বুলি কৈ দে একবাৰ চবকে বিহু চবকে হেপী বিহু কি বিহু মাঘ বিহু ভোগালী বিহুৰ শুভেচ্ছা জনালো চবকে তো গাইছ ফিতা কাটবৰ কাৰণে ৰেডি পুৰা জছত ফিতাডাল ভাল লাগছে নে পুৰা জছত ৰেডি এবাৰ হেপী ভোগালী বিহু কেনে পিছে খবৰ খাতি মাহী হিচাপে বিহু খাবৰ কাৰণে জেঠীমাহঁতৰ ঘৰত মাহীহঁতৰ ঘৰত ভালনে বাকী খবৰ খাতি গাইছ ইফালে আমি এতিয়া চৌকাৰ কাৰণে কি আনিব যাই আছো মানে ইটা নহয় গাইছ ব্লগ ব্লগ এইটো নামো ব্লগ এইটো নামো ব্লগ ব্লগ আৰু ব্লগ 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 বহুত ডিফাৰেঞ্চ আছে স্পেলিং কৈ দিয়ে মানক ইয়াক গ্ৰামাৰখন পঢ়াই দে একবাৰ চবে এটা লবি তেতিয়া চাৰিবাৰ কাই ভাল লাগিব তিনবাৰ দুটাকে ল হৈ যাব না তিনিটাকে ল তিনি তিনি গুণ ন ছয়টা হ'লে হ'ব নহয় চাপৰ হয় তো গাইছ এতিয়া মই লওঁ ভিডিঅ' কৰিব নোৱাৰো তো আপুনি কি ক'ব আজি বিহুৰ এই শুভ উৎসৱটোত আপোনাৰ একদম একদম য়েছ একদম য়েছ সম্বৰ্ধনা অনুষ্ঠান হৈ গ'ল আমাৰ মানুহক মনোজ বৈশ্যই সম্বৰ্ধনা জনালে আৰু ইফালে এতিয়া মহা বহি আছে তো এতিয়া আমি আমাৰ মেইন কামত লাগি যাওঁ নেকি সভাপতি ডাঙৰীয়া কাটা কাটিত লাগি যাওঁ আৰু মেইন চেফ তো গাইছে নাকি আমাৰ গাহৰিটো বহাই দিছোঁ গাহৰিটো পূৰা গৰম সিজাই আছোঁ এতিয়া জুই হৈ হৈছে পানী গৰম উঠি আছে ইফালে আমাৰ মনোজ এইফালে এটা কি কাটি আছ তই আলু মানাছ মস্ত চালু পুৰা গাহৰি ওলাব পাহৰিলোঁ কিন্তু পানী গৰম হোৱা নাই কাৰণে হে কিবাকে বাচিছোঁ আৰু নে কি মানক নহ'লে তেনে হৈয়ে গ'ল পুৰা গাহৰি ৰাখা আইডিয়াটো কাৰ আছিলে নে গৰম কৰা নে তোৰে মোৰে আছিলে কিন্তু মই গোটেইখিনি দি দিলোঁ আৰু গাইছ কি ক'ব এতিয়া এনেকৈ হাতেদি ওলাব লগা হৈছে টেনচন বেচেৰা তো গাইছ আমাৰ পাবলৰ দা আৰু তেলৰ দা আহি গৈছে দুইটা জুই উঠাব চেষ্টা কৰি আছোঁ তো গাইছ আমাৰ ইফালে গাহৰি সিজি গ'ল গাহৰিটো কাটি আছে এতিয়া ব্ৰইলাৰটো বহাই দিম নেকি একেবাৰে একেবাৰে এতিয়া ব্ৰইলাৰটো বহাই দিম ইফালে গাহৰিটো কাটি আছে তো গাইছ এয়া আমাৰ গাহৰি জুই দি দিছোঁ লাগে এনেকুৱা কালি গেলা তাতে মই ৰথলাত চাটনি বনাইছে আনতে গেলা তো গাইছে ই আমাৰ আজো বাহিৰত যাওঁ যদি কিটা কি কৰিবি দুলাও দে তাৰ তো গাইছ এয়া আমাৰ গাহৰি ফ্ৰাই পূৰা হৈ গ'ল সি অলপ ফুৰি আছে এতিয়া মই সৰু সৰুকৈ কুটি আছোঁ গাহৰিখিনি গাইছে ইয়াক ফাইনেলি গাহৰিটো আমি এতিয়া সানি আছোঁ ইয়াতে জলকীয়া নিমখ ধনিয়া পিঁয়াজ আমি গোটেইখিনি আমাৰ খানাও প্ৰায় হৈ গ'ল এতিয়া আমি আমাৰ সম্পাদকক খাই চাব দিব সম্পাদক এইফালে আহক খাই চাওক কেনে হৈছে আজিকালি চব ফালতু হৈ গৈছে 2 নম্বৰ মানস টেষ্ট খাই চাওক কেনে হৈছে তো গাইছ ইফালে আমাৰ ব্ৰইলাৰটো উতলি আছে গাহৰি সিজি ৰেডি ইয়াতে ইফালে আছে মানস মনোজত অলপ সিফালে গৈছে মায়ে অলপ হেল্প কৰি দিলে আমাৰ দুই টুকুৰ ক'ৰ পৰা বা বিলাক কেন থৈ দিছে সাইড কৰি থৈ দিয়া না কৈছে ক'ৰ পৰা বা খৰি লৈছে বঢ়িয়া ক'ৰ পৰা দিলো ঘৰ এই হাতে ঘৰ পৰা গৈছে ইয়াৰ পৰা ইয়াতে কাঠৰ টুকুৰা লৈ আহিছে তো বঢ়িয়াকৈ ৰাতিটো আমি গাড়ীত তো গাইছ এতিয়া চবে জুই পুৱাই আছে ইয়াতে এইফালে ব্ৰইলাৰটো চেক কৰা যায় আছে মনোজে কৰিব পিছে কিন্তু দেই বেছি নহয় কেনে হৈছে মনোজ চানি হৈছে তো গাইছ ইয়াৰ পৰা এ বিশাল এ মোৰ বটখান লৈ ভেলা ঘৰৰ ভিতৰত এই মনস সোমাই দিয়াচোন মস্তি গাইছ মস্তি আলু খাই বেছি ভাল পাবে মাংস আলু খাই মজা মানস গুৰু সিদ্ধ না মজা তাৰ পৰা এখন পাত লৈছোঁ দুখন লৈ এই আমি গোটেই সোপা আহিছে এতিয়া আমি গাইছ ফটো উঠি আছো সেলফি উঠি আমাৰ লগত আছে দীপজ্যোতি শইকীয়া ইফালে কেনে লাগিছে তোমাৰ হেপী বিহু হেপী বিহু সকলোকে
চ' এইফালে ইয়া পুৰা ইয়াতে একদম উৎপাত কৰি আছে আমাৰ ভেলাঘৰটো গাইছে ইয়া এইয়া এই আমাৰ গাহৰিটো এতিয়া আমাৰ কাৰণে ৰখি আছে আৰু ইফালে আমাৰ এখন হৈ গ'ল কালাৰটো চাওঁ তই কালাৰটো চাক গাইছ কালাৰ গাইছে আমাৰ পুৰা চাউণ্ড চিষ্টেমো আহি গ'ল ইফালে আমাৰ জুই পুৱাই আছে তো গাইছ এতিয়া আমি ভাত খাব ওলাইছোঁ ইফালে পাত পাৰি দিছে মানুহে ইফালে মাংস থৈ দিয়া আছে দুইটা চবৰে খোৱা হৈ গ'ল আমি বিলাই চিলাই থকাৰ কাৰণে মই ভিডিঅ'টো কৰিব পৰা নাই চবে আমি দুইটা বিলাই আছোঁ মানুহে বিলাই আছে তো আমি ভিডিঅ' কৰিব পৰা আমি লাষ্টত খাম নে কিমান তো গাইছে এয়া ভাত এয়া গাহৰি এয়া ব্ৰইলাৰ আৰু এয়া ভাত মানক কৈ দিয়া কেনে খাই কিনে একটপা খাই কিনে মনোজ খাই কিনে কৈ দিয়া কেনেকুৱা হৈছে নহয় বাইট এটা বাইট এই টেপা আৰু আমাৰ অসমীয়া ভাষাত খাই কিনে কৈ দে কেনে মজা মানক এটা বাইট এটা খাই কিনে কৈ দিয়া খাই কিনে কৈ দে মানক খাই কিনে কৈ দে ঐ সাথৰ মানক কেনে হৈছে কৈ দে ঐ মস্তি মস্তি গৈছে আমাৰ সম্পাদকে কৈ দিলে তো গাইছ মই ভাত খাই ল'লোঁ আৰু এইফালে মানসে খাই আছে মোবাইল চাই চাই মানে ভালে হৈছেনে বস্তু পুৰা মানে ভালে হৈছেনে তো ইয়াতে এনেকৈ জুই পোৱাই আছে তো ৰাতি আমি এতিয়া এনেকৈ শুই যাওঁ শুই কিনে একদম আপোনালোক কালি ৰাতিপুৱা দেখাম তো গাইছ আমি এতিয়া এনেকৈ শুলোঁ বিচনাত উঠিলোঁ মানসে শুৱা নাই মানস আছে এনেকৈ বাকী চব বাহিৰত আছে আমি এতিয়া বিচনাত শুবলৈ ওলাইছোঁ মনোজ খাব মোৰ কাহে দেই মানসে ছাইডত থুবি নে মাজত থুবি আমি অলপ বহিম ইয়াতে গাইছে এনেকৈ এনেই থাকিব অলপ টাইম মই পুৰা একদম বুষ্টাৰী গাৰু বনাই লৈছোঁ মই ব্লগটো চাগে ৰাতিপুৱাহে আৰম্ভ কৰিম তো চাই থাকক আমাৰ লগত আৰু ৰাতি যদি কিবা হয় মই তেতিয়া উঠি কিনে কৰিম মই সাৰি পাই কিনে উঠিম মই সাৰি পাই কিনে কৰিম ভিডিঅ'টো তো গাঁৱত দাদাহঁত আহি গৈছে বাহিৰতে আমি ওলাই যোৱা নাই শুনকচোন সিহঁতৰ চাউণ্ডবিলাক হেপী বিহু ডাৰ্লিং ক'ৰ পৰা নতুন বছৰ তো গাইছ এতিয়া আমি যাই আছোঁ ফুৰিবলৈ মামা উঠিছে মামাই ক'লে আৰু মোৰ মোবাইল ফ্লেছ লাইটটো জ্বলা নাই কি ইয়াৰ কাৰণে বা মানস পেলাই মই গাইছে ইয়া ভেলা কৰা অলপ অলপ জুই যে আছে এতিয়া পোহৰে হ'ব ফুৰিব ওলাইছোঁ নে কি মনোজ মজা মজা গাইছে মজা আহি গৈছোঁ মজা লাগিছে তো চাই ধৰক আমি ৰাতিপুৱা আকৌ ভেলাঘৰো জ্বলাব আছে ভিডিঅ'টো অলপ লম্বা হ'ব তো গাইছ অলপ ধেমালি কৰিলোঁ কৰি কিনে এতিয়া চিধা চিধি যাই আছোঁ আমি সেয়ালৈ ভেলাঘৰলৈ যাই কিনে দেখাম একেবাৰে কালি ৰাতিপুৱা কি কি হয় তো গাইছ আমি পুৰা ৰাতিটো নাইট আউট কৰি কিনে এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ মোবাইলটো মোৰ হাতত পৰিছে এতিয়া মই এতিয়া এটা সৰু ঠাই এটা ক্লিপ বনাই দিম মোবাইলটো মানে মই যেতিয়া কিবা কিবি কৰিব গৈছিলোঁ ঘৰবিলাকত তেতিয়া মোবাইলটো মানে ৰাখি থৈ দিছিল চ' মোবাইলটো এতিয়া পালোঁ মানে মামাই পুৰা নাচিয়ে আছে গাইছ ইফালে মামা ৰাতিটো কেনেকুৱা গ'ল পিছে ৰাতিটো কেনে গ'ল ৰাতি কেনে গ'ল আমাৰ গুলি
গাইছ ইফালে পুৰা ইয়া চেট ডাংকাৱালা তোমাৰ ভৰি দুখন দেখাই দিয়াচোন এবাৰ ইয়াৰ ভৰি এই ভৰি তো গাইছ আমাৰ চাইড এতিয়া আস্তে আস্তে জ্বলাম আমি গা পা ধুই শিকিনে জ্বলাম তো গাইছ গা পা ধুই কিনে তো গাইছ ইয়া আমি এতিয়া পানী খাই কিনে মই আৰু আমি পানী খাই কিনে এতিয়া ভেলাঘৰ জ্বলাবৰ কাৰণে যাই আছোঁ বিশালৰ অলপ দেৰি হ'ব তো মই যাই কিনে অলপমান টাইম ৰখিম আৰু ভেলাঘৰটো জ্বলাই দিওঁ চাই থাকক তো গাইছ ইয়া ভেলাঘৰৰ ভিতৰৰ অৱস্থাটো কিছু এনেকুৱা সেয়া গাইছ আমাৰ ভেলাঘৰৰ অৱস্থা এতিয়া জ্বলাই দিম আমি ইমান কষ্টকৈ বনোৱা ভেলাঘৰটো গাইছ ইমান কষ্টকৈ বনাইছিলোঁ নেক্সট ট্ৰাই চাই কিবা এটা কৈ দে কিবা এটা কৈ দে ভিতৰত সোমাই যাওঁ মই নাযাম নেকি তো গাইছে এয়া আমাৰ ভেলাঘৰ জ্বলি গ'ল ফাইনেলি তো গাইছে এয়া চবকে বহুত হাতে হাতে দি দিলে সিফালে জ্বলি আছে এইখিনিতে ভাঙি দিম দাদা নাহিল তো গাইছ বিশাল নাহিল সি যাই কিনে শুই আছে এতিয়া অলপ দেৰিকৈহে আহিব সি এতিয়া নাহে আহিছে তো গাইছ ইফালে ভেলাঘৰো প্ৰায় জ্বলি কিনে চাৰখাৰ হ'লেই আমাৰ হোম জ্বলি আছে এতিয়া চ' আজিৰ ব্লগটো এইখিনিতে সামৰি মাৰিলোঁ অলপ দীঘল হ'ল যোনে লাষ্টলৈ চাইছিল তেওঁলোক সকলোকে ধন্যবাদ আৰু যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ ব্লগটো এইখিনি আছিল বাই বাই